দৰ্শকসকল নমস্কাৰ। বংকিম চন্দ্ৰ বৰ্মন আছোঁ আপোনালোকৰ লগত আৰু আজি বাতৰি কাকতত প্ৰকাশ হৈছে এটি ডাঙৰ বাতৰি আৰু বাতৰিটোৰ হেডলাইনটো হ'ল আচলতে সকলোখিনি ডিটেইলছ আলোচনা কৰা হৈছে আজিৰ এইটো ভিডিঅ'ত। গতিকে ভিডিঅ'টো শেষলৈকে চালে সকলোখিনি কথা আপোনালোকে জানিবলৈ সক্ষম হ'ব। ডক্টৰ কস্তুৰী ৰংগনৰ অধ্যক্ষতাৰ কমিটিৰ নতুন খচৰা ৰাষ্ট্ৰীয় শিক্ষানীতি 2019 দাখিল। শিক্ষাৰ আমূল পৰিৱৰ্তনৰ দিশে চৰকাৰ, বিলুপ্ত হ'ব মেট্ৰিক দ্বাদশ শ্ৰেণীৰ পৰীক্ষা। আৰম্ভ হ'ব 5+3+3+4 শিক্ষাবৰ্ষ। অনা হিন্দীভাষী ৰাজ্যত ইংৰাজী হিন্দী এটা আঞ্চলিক ভাষা। হিন্দী বলয়ৰ ৰাজ্যত ইংৰাজী এটা আধুনিক ভাৰতীয় ভাষা হ'ব প্ৰযোজ্য। 4 বছৰীয়া BEd হ'ব শিক্ষকৰ ন্যূনতম যোগ্যতা। বিশ্বৰ শীৰ্ষ 200 বিশ্ববিদ্যালয়ক ভাৰতত শাখা খোলাৰ বাবে দিব অনুমতি। UGCক উচ্চ শিক্ষা অনুদান পৰিষদলৈ ৰূপান্তৰৰ প্ৰস্তাৱ। প্ৰতিদিন সংবাদ, নতুন দিল্লী, 1 জুন। দ্বিতীয়বাৰৰ বাবে শাসনৰ গাদীত অধিষ্ঠিত হৈ দেশৰ শিক্ষা ব্যৱস্থাত বৈপ্লৱিক পৰিৱৰ্তন অনাৰ বাবে সাজু হৈছে নৰেন্দ্ৰ মোদী চৰকাৰ। দেশৰ ভৱিষ্যত প্ৰজন্মক মানসম্পন্ন শিক্ষা প্ৰদানৰ স্বাৰ্থত শিক্ষা ব্যৱস্থাৰ সামগ্ৰিক সংস্কাৰৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া সম্পন্ন কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই অনুসৰি দেশৰ শিক্ষা পদ্ধতিৰ পৰা বিলুপ্ত হ'ব মেট্ৰিক আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা। পূৰ্বৰ 10+2 বৰ্ষৰ বিলোপেৰে প্ৰৱৰ্তন হ'ব 5+3+3+4 শিক্ষাবৰ্ষ। নৱম, দশম, একাদশ, দ্বাদশ শ্ৰেণীত প্ৰৱৰ্তন হ'ব ষাণ্মাসিক পদ্ধতি। ইছৰোৰ পূৰ্বৰ মুৰব্বী তথা দেশৰ প্ৰসিদ্ধ বিজ্ঞানী ডক্টৰ কস্তুৰী ৰংগনৰ অধ্যক্ষতাত গঠিত কমিটিয়ে কেন্দ্ৰীয় চৰকাৰক প্ৰদান কৰা খচৰা প্ৰতিবেদনত সন্নিৱিষ্ট হৈছে শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ কথা। কালি কমিটিখনে দেশৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ডক্টৰ ৰমেশ পোখৰিয়াল নিশাংক আৰু মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী সঞ্জয় চামৰাও ধত্ৰেৰ হাতত প্ৰদান কৰে ৰাষ্ট্ৰীয় শিক্ষানীতি 2019ৰ খচৰা প্ৰতিবেদন। প্ৰাক-প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ শৈক্ষিক তথা আন্তঃগাঁথনি সংস্কাৰৰ প্ৰস্তাৱ ৰখা হৈছে খচৰা প্ৰতিবেদনখনত। বিশেষকৈ স্কুলীয়া শিক্ষা পদ্ধতিৰ আমূল সংস্কাৰ ঘটাই 3 বছৰ বয়সৰ পৰা 18 বছৰৰ শিক্ষাৰ্থীক শিক্ষাৰ অধিকাৰ আইনৰ অন্তৰ্ভুক্ত কৰা হৈছে। পূৰ্বে 14 বছৰ বয়সলৈহে এজন শিক্ষাৰ্থীয়ে শিক্ষাৰ অধিকাৰ আইনৰ অধীনলৈ আহিছিল। প্ৰস্তাৱিত নতুন শিক্ষানীতি অনুসৰি ইয়াৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন চমুকৈ ECCEক শিক্ষা ব্যৱস্থাৰ এক অন্যতম অংশ হিচাপে গ্ৰহণ কৰা হ'ব। খচৰা প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি স্কুলীয়া পাঠ্যক্ৰম আৰু শিক্ষা পদ্ধতিক 5+3+3+4 শিক্ষাবৰ্ষত ভাগ কৰা হৈছে। মৌলিক ফাণ্ডামেণ্টেল স্তৰত থাকিবলগীয়া 5 বছৰত প্ৰাক-প্ৰাথমিকত 3 বছৰ, প্ৰথম আৰু দ্বিতীয় শ্ৰেণী অন্তৰ্ভুক্ত হ'ব। একেদৰে প্ৰিপাৰেটৰী স্তৰৰ বিদ্যালয়ত থাকিব 3 বছৰীয়া পাঠ্যক্ৰম। ইয়াত তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণী অন্তৰ্ভুক্ত হ'ব। মাধ্যমিক স্তৰত থাকিবলগীয়া 3 বছৰত অন্তৰ্ভুক্ত হ'ব ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণী। উচ্চ স্তৰৰ বিদ্যালয়ত শিক্ষাৰ্থীয়ে অধ্যয়ন কৰিব লাগিব 4 বছৰ। নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণী অন্তৰ্ভুক্ত হ'ব উচ্চ স্তৰত। লক্ষণীয়ভাৱে এই স্তৰত এতিয়া দশম আৰু উচ্চতৰ মাধ্যমিকৰ শ্ৰেণী অন্তৰ্ভুক্ত হ'ব। তাৎপৰ্যপূৰ্ণভাৱে এই শিক্ষা পদ্ধতিত দশম শ্ৰেণীৰ অন্তত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু দ্বাদশ শ্ৰেণীৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা নাথাকিব। তাৰ পৰিৱৰ্তে প্ৰতিটো শ্ৰেণীৰ মূল্যায়ন হ'ব ষাণ্মাসিক পদ্ধতিৰে অৰ্থাৎ ছেমিষ্টাৰ ছিষ্টেমত। প্ৰতি 6 মাহৰ অন্তৰে অন্তৰে অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাত অৱতীৰ্ণ হৈ এই স্তৰ অতিক্ৰম কৰিব লাগিব শিক্ষাৰ্থীয়ে। প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে প্ৰতিটো ষাণ্মাসিকত 5-6টা বিষয়ত পৰীক্ষা দিব লাগিব। তদুপৰি তৃতীয়, পঞ্চম আৰু অষ্টম শ্ৰেণীত প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হ'ব লাগিব ষ্টেট চেঞ্চ পৰীক্ষাত। শিক্ষাৰ্থীসকলৰ মূল ধাৰণা, জ্ঞান আৰু কৌশল নিৰূপণ কৰা হ'ব এই পৰীক্ষাৰ জৰিয়তে।
বৰ্ড আৰু প্ৰৱেশ পৰীক্ষাসমূহৰ ক্ষতি কৰিব পৰা প্ৰভাৱসমূহৰ পৰা শিক্ষাৰ্থীক মুক্ত কৰিবলৈকে কমিটিখনে ষাণ্মাসিক পদ্ধতি প্ৰৱৰ্তনৰ পোষকতা কৰিছে। ইপিনে কমিটিখনে স্কুলীয়া পৰ্যায়ত অ-হিন্দী ৰাজ্যসমূহৰ বাবে হিন্দী, ইংৰাজী আৰু এটা আঞ্চলিক ভাষা অধ্যয়ন কৰাটো বাধ্যতামূলক কৰাৰ ওপৰত গুৰুত্ব দিছে। তদুপৰি হিন্দী বলয়ৰ ৰাজ্যসমূহত হিন্দী, ইংৰাজী আৰু এটা আধুনিক ভাৰতীয় ভাষা শিক্ষা গ্ৰহণ কৰিব লাগিব। আনহাতে মধ্যাহ্ন ভোজনৰ কিছু সম্প্ৰসাৰণ কৰাৰ পৰামৰ্শ দিছে। বিজ্ঞানী কে কস্তুৰীৰংগনৰ অধ্যক্ষতাৰ কমিটিখনে প্ৰাক-প্ৰাথমিক আৰু প্ৰাথমিক স্তৰৰ বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মধ্যাহ্ন ভোজনৰ লগত সংযোজন হ'ব প্ৰাতঃ আহাৰ। ইয়াৰ জৰিয়তে আৰ্থিকভাৱে দুৰ্বল শিক্ষাৰ্থীসকলৰ স্বাস্থ্যৰ যতন লোৱাৰ চেষ্টা চলাব বিদ্যালয়সমূহে। পাঠ্যক্ৰম, সহ-পাঠ্যক্ৰম নাইবা অতিৰিক্ত পাঠ্যক্ৰমৰ ক্ষেত্ৰত বিশেষ সালসলনি নহ'ব। কলা, সংগীত, ক্ৰীড়া, যোগ, কমিউনিটি সেৱা আদি বিষয়তো পাঠ্যক্ৰমৰ বিশেষ সালসলনি কৰাৰ প্ৰয়োজন নহ'ব বুলি চৰকাৰক পৰামৰ্শ দিছে কমিটিখনে। পঞ্চম শ্ৰেণী নাইবা অষ্টম শ্ৰেণীলৈ মাতৃভাষাৰ জৰিয়তে শিশুক শিক্ষা প্ৰদানৰ পোষকতা কৰিছে কমিটিখনে। স্কুলৰ সকলো পৰ্যায়ত আৰু উচ্চতৰ পৰ্যায়ত সংস্কৃতক ঐচ্ছিক বিষয় হিচাপে ৰখাৰ পৰামৰ্শ দিয়া হৈছে। বিশেষকৈ ষষ্ঠ আৰু অষ্টম শ্ৰেণীৰ অন্তত 2 বছৰৰ বাবে ধ্ৰুপদী ভাষা শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰাৰ ওপৰত গুৰুত্ব দিছে কমিটিখনে। শিক্ষকৰ শিক্ষাৰ ক্ষেত্ৰতো বৃহৎ পৰিৱৰ্তন অনাৰ পোষকতা কৰিছে কমিটিখনে। বিশেষকৈ নিম্নমানৰ শিক্ষকৰ শিক্ষাৰ প্ৰতিষ্ঠানসমূহ বন্ধ কৰি দিয়াৰ পোষকতা কৰা হৈছে। BEd পাঠ্যক্ৰমক 4 বছৰীয়া কৰি শিক্ষকৰ শিক্ষাৰ ন্যূনতম যোগ্যতা নিৰূপণ কৰিব। বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত অন্তৰ্ভুক্ত হ'ব BEd পাঠ্যক্ৰম। তদুপৰি স্কুলীয়া শিক্ষাৰ পৰৱৰ্তী পৰ্যায়তো শিক্ষা সংস্কাৰৰ বাবে কমিটিখনে ভালেমান সংস্কাৰৰ পৰামৰ্শ দিছে। দেশৰ উচ্চ শিক্ষাক এটা সংস্থাৰ তললৈ আনিবলৈ ৰাষ্ট্ৰীয় উচ্চ শিক্ষা নিয়ন্ত্ৰণ কৰ্তৃপক্ষ NHERA গঠনৰ পৰামৰ্শ প্ৰদান কৰিছে কমিটিখনে। সম্প্ৰতি উচ্চ শিক্ষাক নিয়ন্ত্ৰণৰ বাবে এক বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰূপান্তৰ কৰা হ'ব উচ্চ শিক্ষা অনুদান পৰিষদলৈ। উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহ শৈক্ষিক আৰু আন্তঃগাঁথনিৰ সংস্কাৰৰ বাবে 3 ধৰণৰ সংশোধনীৰ প্ৰস্তাৱ দিছে কমিটিখনে। বিশ্বজনীন গৱেষণা আৰু উচ্চ পৰ্যায়ৰ শিক্ষা। সকলো বিষয়তে উচ্চ স্তৰৰ গৱেষণা আৰু স্নাতক পৰ্যায়ৰ উচ্চ পৰ্যায়ৰ শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিবলৈ কমিটিখনে চৰকাৰক পৰামৰ্শ দিছে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত 2টা অভিযান চলোৱাৰ পোষকতা কৰিছে কমিটিখনে, মিছন নালন্দা আৰু মিছন তক্ষশিলা। তদুপৰি বিশ্বৰ শীৰ্ষ 200 বিশ্ববিদ্যালয়ক ভাৰতত শাখা খুলিবলৈ প্ৰদান কৰা হ'ব অনুমতি। 20,000 কোটি টকাৰে ৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠান গঢ়াৰ প্ৰস্তাৱ দিয়া হৈছে ৰাষ্ট্ৰীয় শিক্ষানীতি 2019ৰ খচৰা প্ৰতিবেদনত। মুছলিম অধ্যুষিত এলেকাত মাদ্ৰাছা শিক্ষাৰ উপৰি উচ্চমানৰ বিদ্যালয় স্থাপনৰ প্ৰস্তাৱ আগবঢ়াইছে কমিটিখনে। শিক্ষাৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত সম্পৰ্ক ৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা আয়োগ নামৰ এটা সংস্থাৰ ব্যৱস্থা কৰাৰ ওপৰতো কমিটিখনে গুৰুত্ব আৰোপ কৰিছে। সংস্থাটোৱে দেশৰ প্ৰতিটো প্ৰান্তত একেধৰণৰ সামগ্ৰিক শিক্ষা ব্যৱস্থা প্ৰৱৰ্তনৰ ওপৰত লক্ষ্য ৰাখিব। এই আয়োগৰ অধ্যক্ষতা কৰিব প্ৰধানমন্ত্ৰীয়ে। আয়োগত ভাৰতৰ মুখ্য ন্যায়াধীশ, লোকসভাৰ অধ্যক্ষ, লোকসভাৰ বিৰোধী দলপতি, দেশৰ শিক্ষামন্ত্ৰী আৰু একাংশ শীৰ্ষ শিক্ষাবিদেৰে গঠিত এখন পৰিষদ থাকিব। তদুপৰি দেশৰ সকলো ব্যক্তিগত তথা চৰকাৰী খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানক লাভৰ বাবে নহয়, ধাৰণাৰে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিবলৈ চৰকাৰক পৰামৰ্শ দিছে কমিটিখনে। দেশত পালি, ফাৰ্চী আৰু প্ৰাকৃতৰ বাবে 3খন নতুন ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আৰু এখন ইণ্ডিয়ান ইনষ্টিটিউট অৱ ট্ৰান্সলেশ্যন এণ্ড ইণ্টাৰপ্ৰিটেশ্যন IITI স্থাপনৰ পৰামৰ্শ দিয়া হৈছে। তাৎপৰ্যপূৰ্ণভাৱে কমিটিখনে দেশৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ নাম সলনি কৰি শিক্ষা মন্ত্ৰালয় ৰখাৰ প্ৰস্তাৱ আগবঢ়াইছে চৰকাৰক। মুঠৰ ওপৰত দেশৰ শিক্ষা ব্যৱস্থাৰ জৰিয়তে শিক্ষাৰ্থীক 21 শতিকাৰ কৌশলসমূহৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম কৰি তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে বিজ্ঞানী কে কস্তুৰীৰংগনৰ অধ্যক্ষতাত গঠিত কমিটিয়ে। বন্ধুসকল, আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈ যদিহে আপুনি আমাৰ এইটো চেনেল ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আৰু hey guys, my name is Bonkim. This is the Job in Assam official YouTube channel and I will catch you in the next one.